আমাৰ ফলাফল ওদালগুৰি জিলাত নিশ্চয় আমাৰ ভাল হ'ব। আমি বিভিন্ন কথা আজি নিজৰ বক্তৃতাত আমি উল্লেখ কৰিলোঁ। আমি তুলনা কৰিলোঁ কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল আমি স্থানীয় নেতৃত্বক আমি সন্মান কৰিছিলোঁ। 6 শেডিউলৰ ভিতৰত যে বিভিন্ন ট্ৰাইবেল আমাৰ কাউন্সিলবোৰ আছে, সেই কাউন্সিলক আমি আৰু কেনেদৰে আৰু শক্তিশালী কৰিব পৰা যায়, তেখেতক আৰু সমৰ্থন জ্ঞাপন কেনেকৈ কৰা যায়, সেইখিনি কথাৰ ওপৰত আমাৰ চিন্তা আছিল। কিন্তু আজিৰ তাৰিখত বিজেপিয়ে ট্ৰাইবেল কাউন্সিলৰ ওপৰত আজি ৰিম'ট কণ্ট্ৰল শাসন চলাই আছে। কিয়নো তেওঁলোকে ট্ৰাইবেল কাউন্সিলৰ মাটি ল'বলৈ বিচাৰে, এয়া কোকৰাঝাৰতে হওক, কাৰ্বি আংলঙতে হওক বা ডিমা হাছাওতে হওক। আৰু কাউন্সিলৰ নেতৃত্ব নিজৰ ট্ৰাইবেল মানুহৰ মাটিবোৰ সংৰক্ষণ কৰিব লাগিছিল, স্থানীয় দুখীয়া মানুহক ভূমিপট্টা দিব লাগিছিল। এইখিনি কাম কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে য'তে হাজাৰ হাজাৰ বিঘা মাটি বিচাৰিছে তাতে তেওঁলোকে মাটি চৰেণ্ডাৰ কৰি দিছে। আজি আমি বিচাৰিছোঁ ভোট আমাক দিয়ক। আমি ৰাইজক আমাৰ ফালে আমি টানিবলৈ বিচাৰিছোঁ। ৰাইজক আমি বুজাইছোঁ যে অহা বছৰ আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। আৰু ৰাইজে ইতিমধ্যে সকলোকে দেখা পালে, BPFৰ কাউন্সিল দেখা পালে, UPPLৰ কাউন্সিল দেখা পালে আৰু বিজেপিয়ে যোৱা 10 বছৰ শাসন দেখা পালে। তো সেইকাৰণে BTR কাউন্সিলত কংগ্ৰেছক সুযোগ দিবলৈ এবাৰ আমি ৰাইজক অনুৰোধ জনাইছোঁ। মূল যুঁজ আপুনি কৈছে, আমাৰ কথা হৈছে ৰাইজে আমাৰ ফালে চাওক। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ আগমন যোৱাকালি আমাৰ নতুন প্ৰদেশ কংগ্ৰেছ সমিতি